ভাৰতবৰ্ষৰ লগতে অসমৰ লগতে বৰপেটা ডিষ্ট্ৰিক্টতো আজি আমি যিটো আমাৰ প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি যিটো NPS ট্ৰেডাৰ্ছৰ কাৰণে আৰম্ভ কৰা হৈছে। এতিয়া ইতিমধ্যে আমাৰ আজি ইন'গ্ৰেশ্যন কৰা হৈছে। এই আঁচনিখনত যিসকল অসংগঠিত শ্ৰমিক তেখেতসকলক সাঙুৰি এই অনুষ্ঠানটো কৰা হৈছে আৰু ইয়াতে 18 বছৰৰ পৰা 60 বছৰ বয়সলৈকে তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যিটো কমন ছাৰ্ভিচ চেণ্টাৰ আছে আমাৰ বৰপেটা জিলাত মোটামুটি 280টাতকৈ অধিক CSC চেণ্টাৰ আছে। যিকোনো চেণ্টাৰত গৈ পেলাই তেখেতসকলে আধাৰ কাৰ্ডখন জমা দি তেখেতসকলে ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব পাৰিব। ইয়াৰ পিছত যিটো হয় বয়স অনুযায়ী তেখেতসকলৰ কণ্ট্ৰিবিউশ্যনটো দিব লাগে। যদি তেখেতৰ বয়স 18 বছৰ হয় তেখেতে 55 টকা দিব আৰু ভাৰত চৰকাৰেও 55 টকা দিব। আৰু যদি তেখেতৰ বয়স 40 বছৰ হয় তেখেতে 200 টকা দিব, ভাৰত চৰকাৰেও তেখেতে 200 টকা দিব। আৰু 60 বছৰৰ পিছত গেৰেণ্টিড 3000 টকাকৈ সেই হিতাধিকাৰীজনে পেঞ্চন হিচাপে পাব। যিহেতু আজি বৰপেটা জিলাত ভাৰতবৰ্ষৰ লগতে বৰপেটা জিলাতো শুভ উন্মোচন কৰা হৈছে আৰু আমি এই এসপ্তাহ সম্পূৰ্ণ একেলেঠাৰিয়ে পাতিম। তাৰ পাছত তেখেতসকলে নিজৰ জেগাত নিজৰ চেণ্টাৰত CSC চেণ্টাৰত গৈ পেলাই তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব।